মোৰ মন দুই চকু অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ বিচৰা নিজৰ হতে। চালা 2025 যাবাই হ'ল, 31 ডিচেম্বৰ আজি এটা খানা খাব লাগছিল। ক'ত যাম উল্লাস লগৰ এতিয়া ৰ ফোনে কৰো। হেল্ল', কৰিছা ভাই? এটা কথা আছিলে ঘৰতে ৰ। কি কথা কচোন? এই 2025 যাবাই হ'ল, আজি 31 ডিচেম্বৰ এটা খানা খাব লাগছিলে। খাবি নেকি খানা? মোৰ লগত 1 টকাও নাই, তই দে খাব পাৰি। তোৰ লগততো ক'ত পইচা থাকে, ময়ে খাব লাগব। দে আৰু লগৰ ছোৱালী দুটা মাত মাতি কিনে আমি খানাটোৱে খাওঁ ভেলাঘৰতে। দে আহ, মই তাকে যাওঁ ভেলাঘৰত গ'লে ছোৱালীকেইটাক কয়। দে ৰাতি খানা খাব বহি লাগব দেই। তই যাৱাই দেখিল দেৰি কৰি লাগব। ভেলাঘৰত যাম বুলি কৈ আছে বাকী নেকি? তই কেছটো বুজি পোৱা নাই, তাতে ডাঙৰ ছোৱালীগিলে ভেলা বান্ধি আছে। যদি খানা খাওঁ বুলি গম পাই আমাৰ লগতে খানা খোৱা হ'ব। সেইকাৰণে কৈছোঁ মই, গম পাইছা না? কলি নহয় আমি কষ্ট কৰি পইচা তুলিম, যোৱা বছৰ সাঁচি সেনকে আমি নাজানো খানা খাবা সেনকে কলি নহয়। হয় দেই, তাতে ভেলাঘৰ ধুনীয়া চলি আছে, সেইকাৰণে তোক একাউণ্ট মাতিছোঁ। আমি তিনিবৰীয়াকৈ খানাটো খাম আৰু কোনোবা হাঁহি খাব। এতিয়া চলি তাকে খানা হ'ব আৰু নাই কি ক? হ'ব। আজি আমি কি খাম? আমি মাংস খাম। বাপু তই কি গান মাৰা হে? বাপৰে ৰাখিবি গানটো শুনি শুনি। এই বজাৰটো কৰিব যাব লাগছিল, নবছে চুলি। যাম ৰ, গধূলি আৰু ভাটি বেলা নাই কি ক? আৰু লাইটৰ ব্যৱস্থা আছে নে নাই তাত চাত? আৰু খানাটো যদি ভেলাঘৰতে খাম দে কিন্তু কাকো আহিলে এটা কিন্তু। হ'ব দে মই এতিয়া যাওঁ দে। যা ময়ো যাওঁ। আৰু এতিয়াতো কৈছোঁ দেই, কোনোবা ডাঙৰ ছোৱালী কি আহিলি কিন্তু মই খানা খাব নাযাওঁ কিন্তু। তই দে দিবি কিন্তু। কোনিয়ে মই দিম নেকি? দিলি কি পাৰে? মই কিন্তু নাযাওঁতে কিন্তু আমি দিওঁ কিন্তু কৈ দিম। কোনোবা আহিলে কম খানা খাব নোৱাৰা, আমি কষ্ট কৰি পইচা দিছোঁ। কোনোবা কষ্ট কৰিব আৰু কাৰোবাক খানা খাব দিম নেকি ফ্ৰীতে? মই যাওঁ দে। যা গধূলি আহিবি। যাওঁ দে। চলি এতিয়া বজাৰ কৰা হৈ গৈছে, এতিয়া খানা বঢ়িয়াকৈ ৰান্ধো, খাই কিনে ৰাতি ইয়াতে সোমাই থাকিম। থাকবি নেকি? বঢ়িয়া লাগব দে, থাকিম দে ময়ো। তই থাকবি নে চলি? ময়ো থাকিম দে। তই চিল্লো থাকবি নাথা? ময়ো থাকিম দেই, চলি থাকব বঢ়িয়া লাগব। এতিয়াতে কোনোবা ভয় কৰিবি নেকি? আমি কিন্তু ৰাতি বঢ়িয়াকৈ খানাটো খাম, ৰাতি ইয়াতে থাকিম কিন্তু ভয় চয় নকৰিব কোনো। এই বাপাই লেডিজটো ভয় কৰবি। মেখলা চাদৰ পিন্ধে না অলপ? হয় ঠিকে কৈছে। ঠিকে কৈছে। চলি মই খানাটো বনাওঁ, তুমি এতিয়া য'ত যায় খৰি চৰি আনি ধৰিবা। খানা হৈছে এতিয়া খাওঁ দে। মই ভাতটো বিলো, মই মাংসটো বিলো। আৰু মানৱীয়তাটো কৈছোঁ দিয়া, তুমি যদি খানা চানা খাই ঘৰত গুচি যাবা, তোমাক ধৰি কিনে থাকবে নাপাম, তই যদি ক'ব আৰু চাবা কিন্তু। হ'ব দে সোপা, বেছি নহয় সোপা চেলা সোপা। একদিন তোমাক মাৰিম দেই কিন্তু, এক চাইডে ভাই লালা। তহঁতে কাজিয়া কৰি কি আছা? খানা খাবি নে নাখাইছে? খাৱা খানা খাওঁ কাজিয়া কৰি থাকিব নাংগে আজি হিচাপত দিনে। খানা খাই কিন্তু বঢ়িয়া লাগছি দেই, এতিয়া আমি জুইটো পুৱা অলপ বৈ কিনি বঢ়িয়াকৈ ঘুমাই থাকোঁ গোটাইতে। চুৰে চাই টকা কম্বল ল'বিচোন। আমাৰ আছে যে কম্বল যেন চকলে নাংগে, বঢ়িয়া কম্বল আছে। তোক আৰু মায়েৰে গালি পাৰে নেকি থাকলি? মায়ে গালি নাপাৰে, পাৰিলি ডাঙৰ মায়ে গালি নাপাৰে। একো নহয়। সৰুৱে ঘৰতে নাযায় মই তই থাকিবি। থাকবে নৰা, ঠাণ্ডা পাই বেমাৰ হৈ যাব। যোৱা বছৰ উৰুকাত থাকবে নেকি? মই এইবাৰ থাকিমেই যা। শুন, ৰাতি ইয়াতে যি নিৰল হৈ যায়, তেতিয়া তই আকলা হাৰি পাবি, তেতিয়া তোৰ বাচাটো ভূতো থাকে, সেইখিনি জেগা বেয়াই নাই। হওক দে বেয়া, মই থাকিমেই। মানুহে তুমি যা তোমাক ধৰি আমি থাকিব নাপামি। দেউকে থাকিব লাগে, যা ৰাতি ভূতলৈ। কোনোবা থাকবা নাখক, চুৰে চাৰি মই থাকিম। থাকিবি নে? থাকিম দে। মই নিৰাজ কৰে ভাই। চিল্লু হিজে নাংগে থাকবে তই। সোপা লেডিজ এটা। সৰু যাৱা উৰুকাত দি থাকবি ময়ো যাওঁ ভাই, মোক ভয় লাগে, ময়ো যাওঁ ঘৰত। যাবি তই লেডিজ। আমি এটা কাম কৰোঁ, চিংগুৰিতে থাকোঁ আজি থাকো। উৰুকাত দি থাকবে নাযাওঁ, ৰাজি নাথাকিলাক না, নাযাওঁ উৰুকাত দি থাকব।